ব'লা এখন নতুন পৃথিৱীলৈ যাওঁ, য'ত সুখ আছে, আনন্দ আছে, মৰম আছে। তেনে পৃথিৱীৰ ঠিকনা ক'তো নাই। এইবোৰ মিছা জীৱন হয়। এইবোৰ আহা, উপভোগ কৰা জীৱনৰ প্ৰতিটো ক্ষণে কন্দুৱাই মোক। হ'ব পাৰে সংঘৰ্ষ, কিন্তু তাতো আছে জীৱনৰ অনাবিল আনন্দ। মিছা মিছা মিছা, কোনো আনন্দ নাই জীৱনত। আছে কেৱল দুখ, কষ্ট, যন্ত্ৰণা পান কৰি কৰি নিৰকণ্ঠ হৈ পৰে প্ৰত্যেকৰে জীৱন। বিষাক্ত যেন ৰং বিৰঙৰ ফুলনি, বিপন্ন যেন ঘৰৰ নাটক, অসত্য। আৰু তুমি সেই নাটকৰে নায়িকা। মিছা কথা। মই যদি সাধাৰণ ছোৱালী, নাটক কৰা ছোৱালী। মঞ্চত কাহানিও নেদেখা এক অগতানুগতিক নাটকীয় জীৱন্ত কাহিনীৰ আধাৰত প্ৰস্তুতি পৰাশৰৰ স্মৰণযোগ্য অভিনয় সমৃদ্ধ জনপ্ৰিয় নাট্যকাৰ অভিজিত ভট্টাচাৰ্যৰ শক্তিশালী কলমেৰে আৰু এক ব্যক্তিক্ৰমী সৃষ্টি মই নাটক কৰা ছোৱালী 2022-23 নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ সুবিশাল আয়োজন। আমাৰ মোটামুটি আৰম্ভণি বুলি ক'ব লাগিব। এডভান্সৰ ট্ৰেকখন যিদিনাখন যায় সেইদিনাখনৰ পৰা নাট্য আৰম্ভ হোৱা যেন লাগে। 24 তাৰিখলৈ বেছি দিন নাই। আপোনালোকে আটাই আশীৰ্বাদ কৰিব, সকলোমে সকলোজন পাৰ হৈ যায় আৰু সম্পূৰ্ণ পূৰ্ণগতিত ৰিহাৰ্চেল চলি আছে এতিয়া। বাকী আশীৰ্বাদ কৰিব আৰু এইখিনি এয়া আমাৰ আজিৰ পৰা নাট্যযাত্ৰা 2022-23 বৰ্ষৰ বাবে নাট্যযাত্ৰা আৰম্ভ কৰিলোঁ আৰু তাৰে আৰম্ভণি হিচাপে আজি আমাৰ যি অগ্ৰিম পেণ্ডেল তাৰ যাত্ৰা এতিয়া হ'ব। আমাৰ শুভ সময় চোৱা হৈছে, সময়টো কিমান কৈছিলে? 12 বজাৰ আগে 12 বজাৰ আগে আগে যাব লাগে। গতিকে আমি এতিয়া আৰম্ভ কৰিছোঁ আমাৰ কাৰ্যসূচী। এয়া সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে ধূপ চাকি জ্বলাই ৰাইজৰ আশীষ বিচাৰিছোঁ। অসমবাসী ৰাইজৰ আশীষ বিচাৰিছোঁ। এয়া আমাৰ আবাহন থিয়েটাৰৰ সমূহ শিল্পী, কলা কুশলী বৃন্দ গোটেই ইয়াত গোট খাইছে। আজি পেণ্ডেল যোৱাৰ এই মাংগলিক অনুষ্ঠানত উপস্থিত হৈছে, সকলোখিনি আহিছে আৰু কিছু সংখ্যক আহি আছে। এতিয়া এয়া নাৰিকল ভাঙি আজিৰ শুভাৰম্ভ কৰিছে আমাৰ বাইদেউ। এইটো না ই আৰু মোৰ মৰিবিলাক ভৰ্তি হৈ যায় সেইবিলাক ফুৰিলে চালা কি কৰা চাবি দেই। যাই আছো আৰে আৰে লাহে লাহে কোবাল ধুমুহাই আগবাঢ়ে।
মোৰ আইৰ কাষলৈ। আইৰ হাতে ভৰিয়ে শিকলি, বিবৰ্ণ মুখ, চকুত চকু পানী, কপালত তেজ, আচলত দাগ, সৰ্ব শৰীৰত প্ৰচণ্ড প্ৰহাৰ। আই বৰ টান বেমাৰ। গৈ আছো আই, কেকাই নাথাকিবি তই, কান্দি নাথাকিবি। নিজৰে চিতাৰ জুইৰ ফুট লৈ আহিছো মই। সতৰুৰ কেঁচা তেজেৰে ধুই পেলাম তোৰ কলিজা। জোনাৰৰ অস্তুৰি ত্যাগেৰে লিখি পেলাম স্বাধীনতা। চিনি পাইছনে আই, মই তোৰ যি লভিতা, লভিতা। মূলা গাভৰু আৰু জয়মতীৰ বিপুল জনপ্ৰিয়তাৰ পিছত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টি একেই নামৰ নাটকৰ আলম লৈ নাম ভূমিকাত প্ৰস্তুতি পৰাশৰৰ অভিনয়েৰে যশস্বী নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ লভিতা 2022-23 নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ মহা আয়োজন। বিপ্লৱ আৰু ৰাজনীতিৰ ভণ্ডামীৰ বিৰুদ্ধে এগৰাকী নাৰীৰ বুকুত প্ৰবল প্ৰতিবাদৰ বন্যা, যাৰ নাম অগ্নিকন্যা। প্ৰস্তুতি পৰাশৰৰ মন চুই যোৱা অভিনয়েৰে এক হৃদয়স্পৰ্শী কাহিনীৰে জনপ্ৰিয় নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অগ্নিকন্যা 2022-23 নাট্যবৰ্ষত আবাহন থিয়েটাৰৰ মঞ্চ।